স্যার এইটো লক এইটো মোক কিয় দিছে স্যার নামটোৰ আগত চকীদাৰ লিখা ব্যৱস্থাটো কৰি দিয়ক আপুনিও নামৰ আগত চকীদাৰ লিখিব হয় স্যার দ্যাট মিন্স ষ্টাফৰ সকলোৱে নামৰ আগত চকীদাৰ লিখিব একদম ঠিক আছে কিন্তু তাৰ আগতে সকলোৰে মই এটা টেষ্ট ল'ম কি টেষ্ট স্যাৰ তোমালোকে সকলোৱে চকীদাৰৰ ওপৰত এখন ৰচনা মাতি শুনাব লাগিব পাৰিবনে পাৰিম ওকে সকলো ৰেডি হওক হ'ব স্যাৰ স্যার গৌৰী এইটো লৈ নাযায় চকীদাৰ লিখে নামৰ আগত ও সুস্মিতা অলপ হেল্প কৰি দি না কি হেল্প কৰিব লাগে এই ৰচনাৰ বিষয়ে অলপ শিকাই দিয়ে না আরে এটো শিকাবা লাগা কি আছে আপনি চকীদাৰৰ বিষয়ে ৰচনা একটা হবহে লাগে এই দুই এটা শিকাই দিয়ে না পয়েন্টটো পয়েন্ট গুলি মাৰক আপনি কি লাইফত কেতিয়াও চকীদাৰ দেখা নাই দেখছো তেনেহলে সেইজন চকীদাৰ যেনেখা হেনেখাই কৈ দিলে হ'ল হয় নেকি আচ্ছা ষ্টাৰ্টিং খিনি কৈ দি অলপ হে ঠাকুৰ বাবা বস্তুটো আপনি বহুত খামৰ দি আছে কিন্তু এ প্লিজ না অলপ শিকাই দিয়ে না ভাই ও বাইদেউ খংটো কমিল কমিল পাবি নহয় এতিয়া মজাটো কি মজা আমাক লাট দি যে নামৰ আগত চকীদাৰ লিখিবলৈ গৈছিলি উস্তাদি মাৰি পাবি এতিয়া মজাটো কি মজানো পাম এতিয়া চকীদাৰ ওপৰত তহঁতে ৰচনা লিখিব নালাগিব লাগিব মই শিকাই দিম বুলি ভাবিছ এইডালেও নিদিয়ে এই শিকাব নালাগিব বাইদেউ চকীদাৰৰ ওপৰত মোৰ এনেও নলেজ আছে তোৰ নিচিনাটোকেতো মোৰ উস্তাদি বুলি কয় মোৰ কুচিয়া বিউটি ছাৰ ৰেডি নে ছাৰ ইয়াত সকলো ৰেডি মাতা সকলো ওকে সকলো ৰেডি হয় স্যাৰ ক'ৰ পৰা আৰম্ভ সুস্মিতা তোমাৰ পৰাই আৰম্ভ কৰো মাতা হয় স্যাৰ চকীদাৰ চকীদাৰ হৈছে এক প্ৰকাৰৰ মানুহেই এক প্ৰকাৰৰ মানুহে হয় স্যাৰ তেও চাকৰি কৰে চকীদাৰৰ যেনেকা আমরা সৰু পুলিশৰ কিন্তু তেও এক প্ৰকাৰৰ মানুহেই হস্পিটেলত চাকৰি কৰে ডক্টৰে থানাত কৰে পুলিশে আৰু স্কুলত কৰে চকীদাৰে তাৰ বাহিৰে আৰু ক'তো নাথাকে থাকে অফিসতো থাকে অফিসৰ চকীদাৰৰ কাৰণে একটা টুল থাকে চেয়াৰ না থাকে আৰু এই টুলতে বই বই মাজে মাজে টুপনিয়াইও থাকে আৰু মাজে মাজে সাদা পালিও খায় আৰু চকী হ'ব হৈছে কমল তুমি কোৱা পাৰিবানে পাৰিম ছাৰ ই পাৰিব ছাৰ কোৱা স্কুল কলেজ অফিচ চবতে চকীদাৰ পোৱা যায় ছাৰ চকীদাৰ মেক্সিমাম টাইম বাৰান্দাতে থাকে ছাৰ চকীদাৰে সদায় লং পেণ্ট চাৰ্ট পিন্ধে ছাৰ চাৰ্টটো কেতিয়াও চুট নকৰে এনেকে খুলি দিয়ে ছাৰ হ'ব গম পাই গৈছো নেক্সট আৰু কোনে ক'ব বসুমতাৰী কক স্যার আপুনি কওক স্যার বাইলুঙে কক নাকি আগে ইছ কেলে মোৰ পৰা নকল মাৰিবলৈ বুঢ় চাকচোন স্যার কি কয় আপুনিয়ে কওকচোন হ'ব স্যার স্যার যোনটো ষ্টৰী কম মই চকীদাৰৰ বহুত দুখ লগা হয় নেকি তাৰ মানে চকীদাৰৰ দুটা ঘৈণী কি স্যার প্ৰথমতে বায়েকক আনিল তাৰ লগত বাচ্চা নহল তাৰ পিছত ভনিয়াকক আনিল ভনিয়াকৰ লগত 4টা বাচ্চা হল স্যার কি যে কৈ আছে নহয় আপুনি হয় স্যার টোটেল ফ্যামিলি 7 জন মায়েক বাপেক দুজনৰ লগত 9 জন হল এই চকীদাৰে দৰমহাটো কম পাইছে স্যার সেই কাৰণে ফ্যামিলিটো চলাবা বিৰাট প্ৰবলেম এটা চকীদাৰৰ ধাৰেই ধাৰ স্যার 2 বিঘা মাটিটো লাষ্ট ইয়াৰতো বিক্ৰীয়ে কৰিব লগা হল তথাপিও ধাৰেই নমৰিল দৰমহাটো কম যে স্যার কাৰ কথা কৈ আছে হে আপুনি আমাৰ ঘৰৰ ওচৰৰ ওয়াটাৰ সাপ্লাই অফিচৰ চকীদাৰৰ কথাটো কৈছো স্যার মানুহটো ভাল স্যার দৰমহাটো কম পাই যে সেই কাৰণে পৰিয়ালটো চলোৱাত প্ৰবলেম হয় আৰু ৰাতি ৰাতি মালটো খাই যে স্যার
তথাপিও ডিউটিত ভাল ছাৰ একবাৰ কি হ'ল শুনক দেই ছাৰ হ'ব হৈ গৈছে আৰু অলপ থাকি গেল দেখোন ছাৰ আপোনাৰ কাৰণে এইখিনিয়ে যথেষ্ট অহ বিউটি তুমি কোৱা মই পানী গিলাচ খাই ল'ব পাৰোঁ নেকি ছাৰ অ'কে বিউটি ষ্টাৰ্ট ছাৰ চকীদাৰ প্ৰজাতি বিভিন্ন ধৰণৰ থাকে এই প্ৰজাতিক আমি সচৰাচৰ স্কুল কলেজ অফিচ আদিবোৰত দেখা পাওঁ চকীদাৰটো প্ৰজাতিহে হ'ল এতিয়া মানে ছাৰ চকীদাৰ চাকৰিটো বৰ কষ্টকৰ দৰমহা কম দায়িত্ব বেছি অফিচ স্কুলৰ ফাইল ফিল্টাৰ গডৰেজ কাগজ পাতি যিমান আছে এই চকীদাৰজনৰ ওপৰতে দায়িত্ব ছাৰ কিছুমান চকীদাৰে পাল মাৰে ডিউটি টাইমত কিন্তু চব তেনেকুৱা নহয় কিন্তু দেই আৰু পাল মৰাটো বেয়াও কথা বহুতে কিন্তু বহুত কষ্ট কৰি ডিউটিটো কৰে ছাৰ আচলতে চকীদাৰ আমাতকৈ সৰু মানুহ কিন্তু দায়িত্বৰ ফালৰ পৰা চাবলৈ গ'লে আমাতকৈ বহুত বেছি দায়িত্ব তেওঁলোকৰ থাকে চকীদাৰ হোৱাটো কম কথা নহয় কিন্তু ছাৰ হ'ব পাৰে সৰু মানুহ কিন্তু বুজি পাইছো আচলতে আপোনালোকে যিখিনি কথা কৈছে তাতো কিছু কিছু সত্যতা আছে সঁচাকৈ এজন চকীদাৰৰ বহুখিনি দায়িত্ব থাকে চকীদাৰ শব্দটো উৰ্দু শব্দ চক আৰু দাৰৰ পৰা আহিছে এই বিষয়ে অক্সফৰ্ড ডিক্সনাৰীত উল্লেখিত আছে প্ৰাচীন কালত গাঁৱৰ চাৰিও কোণত 4জন মানুহে বাহৰ পাতি নিশা গাঁওখনৰ সুৰক্ষাৰ দায়িত্ব লৈছিল সেইটোৱেতো বহুত দায়িত্ব চকীদাৰৰ কেইদিনমানৰ পৰা চকীদাৰ শব্দটোৱে পলিটিকেল ভেলু লাভ কৰিছে ই এটা চিম্বলিক কথা বৰ্তমানৰ যি লুটপাটৰ ৰাজনীতি চলি আছে তাক সুৰক্ষা দিবৰ কাৰণে সঁচাই দেশত এজন দায়িত্বশীল চকীদাৰৰ প্ৰয়োজন আছে বুজিলে নহয়